ছোৱালী কি হলনো মায়ে আকৌ ক'লে বোলে ৰ'দখনত বোলে তই চুৱেটাৰ পিন্ধি যা তোক বোলে মানুহে হাঁহিব এনেকে বুলি ক'লত আৰু নিপিন্ধিলো আইঅ বৰ চেঁচা তহঁতৰ ঘৰটো বাহনি কাষতে তাতে বৰ ঠাণ্ডা ঐ ল এইটোকে পিন্ধ হ'ব নাই তোলে জানো হ'বনে নহয় তই আকৌ ক্ষীণ নহয় অকণমান মোতকে সেইটো অকণমান ডাঙৰেই বাৰু পিছে বৰ ধুনীয়া লাগিছে চুৱেটাৰটো ক'ৰ পৰা ল'লি ফ্লিপকাৰ্ট আজিকালি বাইদেৱে মগাইহে আনে কেলে আজিকালি দক্ষিণ হেঙা বজাৰলৈ নাযাওঁ নেকি দেওবাৰে তই তাত বৰ ধুনীয়া ধুনীয়া বস্তুবোৰ পায় আকৌ 10 টকা 20 টকাতে পায় অঁ যাব লাগিব ওলাবি নহ'লে এদিন যাম ওলাবি নহ'লে চাইকেল লৈ যাম দুজনী ওলাবি দেওবাৰে যাম ওলাবি বহি থাকি পিনে চাহ তাহ খাবি ব'ল আকৌ বাদে চাহ তাহ নাখাওঁ কেলে নাখাবি আকৌ ডাইৰেক্ট ভাতকে খাই দিম আৰু তোৰ নিচিনা আলহী আহিলে ভালেই হয় আৰু মই খুৰিছ পাই আহোঁগৈ কিনো কৰিছে মানুহজনে মই পিছে কাম চাম কৰি নিদিয় নেকি হা কৈয়ে থাকো যা খুৰী ভালনে আছো আৰু যেনে বহুত দিন নহয় নাই আকৌ নাই হা পিছে আপোনাক জানিয়ে কাম চাম কৰি দিয়ে নাই অথনিৰ পৰা মানুহজনীক দেখিছোঁ হাঁহনিয়ে নাই টিক 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 কাম কৰি ফুৰিছে নকৰে কাম একো নকৰে নেকি নকৰে টিকলো ঘূৰি ফুৰে সেইকাৰণে আপোনাৰ চেহেৰাটো এনেকুৱা হৈছে আকৌ কৈ দিব লাগে আকৌ তাৰমানে বৰ কিবা হৈ গৈছে দিনক দিনে তাকেহে একো কৈ নিদিয়ে নে নিদিয়ে খাই আৰু শুৱে চাক এনেকুৱা মই আকৌ আমাৰ মাক গোটেই কাম কৰি দিওঁ হয়নে মাক টোপ কৰিবলৈকে নিদিওঁ ভাতৰ পৰা পানীৰ পৰা চাহ পানীৰ পৰা দিয়াৰ পৰা আদি কৰি মই গোটেই ধান দাবলৈও যাওঁ কি মায়ে মই কি কৈছে এইবুলি দুইজনীয়ে একদম 2 বিঘা মাটি ধান একেদিনে দাই পেলালো বাপেকে হয়নে মায়ে নকৰে কি কৰি খাব মই আৰু বিচুতি এতিয়া পাই চিজি লগাব দুচাত দি দিব আকৌ নকওঁ বুলি ক'লে দিব লাগিব নহ'লে ঘৰত কেনেকে খাবগে বাৰু হ'ব আপুনি ভাত বনাওকে যাওক হ'বই আৰু হয়নে ঘা ফাঁকি কথাখনকে ক'লো আৰু মই ভাল লাগিব আকৌ কাজিয়াখন চাই পিনি এতিয়া কাজিয়া লাগে নে নালাগে দুইজনীয়ে মইনো ক'ত বৰ ঠাণ্ডা বৈ নাজানো ভাতেই বনাব নাজানো খুৰী আজি ভাতকেইটানো কিহে বনাব ময়ে বনাই দিম নহ'লে দিয়ক হ'ব তুমিয়ে বনাই দিবা মই চব যোগাৰ কৰি দিম মোৰ হাতখন কিবা এটা হয় কি কৈছে ঠাণ্ডা দিনত একদম পুৰা বিষাই ইমান বিষাই আপোনাৰ বিষ হয় নাই বাৰু মোৰ বৰ বিষাইছে দৰৱ চব আছে নেকি বাৰু আপোনালোকৰ সানি দিওঁ দিয়কচোন মই পাৰিলে বাৰু বনাম নোৱাৰিলে আপুনিয়ে বনাব দেই মই সদায় বনাই থাকো আৰু ফচিছো মই জানিলো আৰু বুজি পালো তোমালোকৰ কথা দিয়ক জানি ক'তনো সোমাই থাক তই হয় এইবোৰ কি দিছে বগৰী আছে এইবোৰনো কি আকৌ দিলিয়াই এটা নিব লাগিব জানি কি হ'ল কেলেনো চিঞৰি থাক তই বাৰু তহঁতৰ ঘৰত বগৰী গছজোপা কাটি পেলালি নেকি বগৰী নাইয়ে সেয়া পটৌহঁতৰ ঘৰৰ পৰা আনিছিলো আমাৰ ঘৰজোপা কেলে কাটি পেলোৱা নাই যোৱা বছৰ পটৌ ঘৰৰ পৰা কেইটামান আনিমগে নহ'লে ওলাবি মই যাবলৈ নাই দেই ৰাম মোক দুটামান খুজি দিব নোৱাৰ জানো তই বগৰী খাবি জানো খাম আকৌ থ কাহ হ'ব নালাগে আচাৰ খাই মই বৰ ভাল পাওঁ কি কৈছ তই নহ'লে তোৰে তায়ে বটল এটা দিবি আৰু নাই দেই সেইকেইটা মই দিব নোৱাৰো দিবিচোন আচাৰ খাই ভাল পাওঁ তই আগৰ পৰা জানই আৰু গম পাওঁ মই সেইকেইটা দিব নোৱাৰো দিবিচোন চা মই ইমান ভাল পাওঁ আচাৰ খাই বগৰী আচাৰ একদম মোৰ ফেভৰেট দিবিচোন নাপাওঁ দিবিচোন দিবি মই নাথাকিম আকৌ হ'ব কেইটামানহে পাবি আকৌ হ'ব পানীকণো গৰম কৰি থোৱা নাই মই আহিম বুলি গম পাই মই গম পানী নহ'লে ভৰি নুধুৱে তোৰ মোবাইলটো লৈছো ফটো একপি মাৰো বৰ্তা কেনি গৈছিলে মোবাইলটো এতিয়া কেনেকৈ দিওঁ এইজনীক দিলে বিপদেই হ'ব দেচোন দে ফটো একপি মাৰ বোলো কি কৰ ডাইৰেক্ট হেল্ল' জন কোন এইটো তই যে মোক পোৱা নাই জানি
এ কোনো নহয় সেই জানি নহয় মোৰ নাম মানে সেই আইটো থাকি গ'ল হ'ব ফাঁকি দিব নালাগে ক সঁচা কথাটোৱে ক সঁচা কথা আইটো থাকি গ'ল দে মোবাইলটো দে নাই দে ফটো মাৰিহে মোবাইল দে আজি তোৰ কি কৰো ঠিক নাই সঁচা কথা ক দেই নহ'লে মই শুই কৈ দিমগৈ আকৌ ঐ চা তই মাক নকবি সেইবোৰ কথা চা না মই কৈ দিম তই মোৰ কথা গম পাৱই আৰু মই কেনেকুৱা এইজনী আহিলে মোৰ মুখত কথা নাথাকে তই গম পাৱই এইজনীয়ে মোক আজি ধ্বংস কৰিব মই ক'লো নহয় দেখোন দে মই ফটো কিবি ধুনীয়াকৈ মাৰি দিম দে মই ফটো চাম মই ফটো নিজেও মাৰিব পাৰিম মই চেল্ফি মাৰি ল'ম তই ক কোন সেইটো কবি নাই কবিছো নাই কোনো নহয় ফেচবুকৰ চিনাকি মুঠতে সেইকাৰণে বাইদেউ ফেচবুকত ৰাতি 12টালৈকে অনলাইন পইচা তই মোবাইলটো দিলে দে চাই ইজনী আহিলেহে আৰু আজি হ'ল আৰু মোৰ কবি নে নাই ক কোন সেইটো ক কোনো নহয় বুলি কি বুজি নাপাওঁ নেকি ফেচবুকৰ চিনাকি তই লগটো খুলি দে বাৰু ফেচবুকৰ মই তেতিয়া গম পাই যাম নহয় ফেচবুকৰ লগটো খোল মোৰ মোবাইল মোৰ কথা মই যাৰ লগতে কথা পাতো তোৰ দৰকাৰ নাই নহয় তাৰমানে তই মোক বেয়া পা হয় নাই হ'ব দে বেয়া নাপাওঁ মুঠতে মই যাৰ লগতে কথা নাপাতো যাওঁ কি মানে তই দে সঁচাকে ফালটো দে এইজনী আজি কেলেনো আহিছিলে জানো কেলেনো মাতিছিলো ময়ো এতিয়া মাথাটো খাব মোৰ ঐ চা তই মাক নকবিগে আকৌ মই কৈ দিলো আকৌ মই ক'লোৱে আৰু কমেই তই চাই থাক হে ভগৱান কি কওঁ বাৰু আজি ব্লগে কৰি থ'ব লাগিব ফোন এটা কৰিয়ে দিওঁ হেল্ল' শুনিছা নাই জোনমণি আমাৰ ঘৰত থাকিবলৈ আহিছে গম পোৱাইচোন তাই কেনেকুৱা মাক লগাই দিম বুলি কৈছে গম পোৱা নাই তুমি যেতিয়া মোক জান বুলি মেছেজটো দিছিলা সেইটো তাই পালে আকৌ পুটুককৈ মোবাইলটো হাতৰ পৰা আহি লৈছিলে আজি কাৰণে তোমাক ব্লক কৰি থৈছোঁ দেই ফোন মেছেজ একো নকৰিবা মই ক'লোঁ নহয় ফটো চটো চব ডিলিট কৰিব লাগিব কেলেনো আহিছিলে জানো এজনীৰ লগত মই মাত বোল বন্ধ কৰিব লাগিব দেই কম আজি জন্মনি কেতিয়া আহিলা মোৰ হ'ল 2 ঘণ্টামান বহিছে বহুত দিন দেখা নাই মানুহজনী ভাল নহয় ভালে খুৰী আপোনাৰ লগত কথা এটা আছে দেই হ'ব ইছাম এতিয়া ক'বও নোৱাৰো নহয় আলহী খোৱা বহি আছে কেনেকে ক'ম এই কথা খা ক'বলৈ নাপালো মানুহজনীক চাই ক'ৰ আলহী আহিলে বাৰু জানি কেইজনী ছাগলী আছে মুকলি ছাগলী 2জনী আছে এজনী ছাগলী 2000কে কেইবাজনীও ছাগলী আছে তাইৰ ভাগত কেইবা হাজাৰ পাব 5জনী আছে নহয় 10,000 পাব ঐ চা মাক ক'লি নেকি বাৰু তই ফাল্টু কথাবোৰ কৈ নাথাকিবি আৰু দেই ঐ কি হ'ল 5জনী আছে নে আৰু ছাগলী আছে সেইকেইজনী 2000কে হ'লেও সৰহকেও পাবি ছাগলী চাইজটো চাই তোৰ 2500 মানকে পাবি দিবি নহ'লে কিবা এটা বুলি ছাগলী বেছি দেই মোক দিবি মা ভাগৰ ছাগলীহে মই একো দিব নোৱাৰো তোক কথা ক'বলৈ আহিছ এতিয়া বাগৰ সলাইছ মা ভাগৰ ছাগলী সঁচাকৈ কৈছোঁ তই মাক সুধিবি বাৰু সেইজনী হ'লহে আজি সেই প্ৰত্যেকটো বস্তু ভাগ লাগে ঐ চা তই মাক একো নকবি দেই শুনিছ নাই জানো পাই মোৰ মুখলৈ কাম নাই বুলি তই এনেও জানই আৰু চা তই মই কিমান ভাল বান্ধৱী তই যদি মাক আৰু এইবোৰ কথা কৈ দিয় তোৰ মোৰ ফ্ৰেণ্ডশ্বিপ শেষ হৈ থাকিব আকৌ মই কৈ দিছোঁ আকৌ মই শেষ কৰি দিম আকৌ চব তই যদি আৰু হয় তহঁতক কলি ছাগলীজনী পোৱালিটো চা ইমান ধুনীয়া লাগিছে মোৰ সেইটো দিবি নেকি তেতিয়া মই নকওঁ ইমান ভাল লাগিছে মোৰ লৈ যাওঁ লাগিছে দিবি নহ'লে ঐ চা মা ভাগৰ হ'লেও দিবি আৰু চা মোৰ বৰ ভাল লাগিছে কিবা ছাগলী ঘৰতে থাকোঁ নেকি আজি মই ঠিক নাই ইয়াৰ লগতে থাকি মই ছাগলী পোৱালি কিমান ভাল পাওঁ তই জানই দিবিচোন মোক দিবি লাগিলে মই পইচাকে দিম আৰু হ'ব পইচা দিয় যদি লৈ যাবি মোৰ ওচৰত পইচা নাই নহয় মই ক'ৰ পৰা দিম তোক পইচা 2 দিনমান পিছতহে পাৰিম তোৰ ভাগৰ আছে যদি তই দি দিবি খুৰী মই পিছত তোক দি দিম দেই তই মোক পইচা দিবি হ'লেই আৰু কিমান পইচা খালি ঠিক নাই কি ভয় পাইছ একো নাই তই চা মাক এইবোৰ কথা একো নকবি দেই চা এইবোৰ মোবাইলৰ কথা যে একোৱে নোলিয়াবি আৰু সেই পঢ়া শুনা কথা যদি নাগাবি মই কৈ দিলোঁ যোৱা সপ্তাহ বহি দিছিলে নহয় পৰীক্ষাৰ মাক দেখুৱালি নাই দেখুৱালো চিংগুল মাৰ্ক পাইছিলি নহয় দেখুৱালো তই সেইবোৰ মই খুৰী সুধোংগে বাৰু আলহী আছে থাকক পিছত সেইটো কথা পিছত ক'ম বাৰু
ঐ চা তই যদি মোৰ সঁচা বান্ধৱী হয় তেতিয়াহ'লে তই শপত খাচোন এইবোৰ কথা একো নকওঁ বুলি ক তই ছাগলী পোৱালি দিম বুলি শপত খা এহাতে শপত এহাতে কথা নকওঁ মই এই মাকে কি জমা দিছিলে বাৰু এই আজি ক'লো নহয় হ'ব দে তোক ছাগলী পোৱালি দি দিম তই খালি একো নকবি শপত শপত বিদ্যা শপত ক বিদ্যা শপত হ'ব আৰু তেতিয়া এইটো আৰু দিবলৈ নাই ঠেণ্ডা লাগিছে বুলি পিন্ধি যাম চা তই মোৰ চোলাটো নেপাওঁ মই কৈ দিছোঁ আকৌ দেই শুনিলি নাই চোলা কিন্তু নাপাওঁ চোলা দি থৈ যাবি মোক কৈ দিছোঁ আকৌ ঠাণ্ডা লাগিছে মোক কৈ নাথাকিবি ঠাণ্ডা লাগিছে তোক সেই ব্লেংকেট এখন দি পঠিয়াম তই মুঠতে চোলা নাপাওঁ মই কৈ দিছোঁ আকৌ মোক একদম মাৰ মাৰি দিম আকৌ দালে মোক কৈ দিছোঁ আকৌ মাৰিয়ে পেলা মই খুৰি কৈ দিওঁগৈ চাওঁ ঐ চা মাক নকবি এজনীকে আৰু জীৱনত আমাৰ ঘৰলৈ নামাতো চোলা থৈ যাবি কিন্তু থৈ যাম থম নাই আকৌ মনে মনে যেতিয়া লৈ পলাম তেতিয়া গম পাবি আইঅ' এজনীক কেতিয়া যায় লাগিছে কাইলৈ একদম ভাতকেইটা খুৱাই আৰু এক পঠিয়াম দেই